নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই সেকেন্ডাৰী হিষ্ট্ৰী চেনেললৈ স্বাগতম জনাইছোঁ আৰু আমি চিন্তাবিদসকল বিশ্বাস আৰু স্থাপত্য দ্বাদশ শ্ৰেণীৰ এই পাঠটোৰ বিষয়ৰ এটা বিষয় যে প্ৰাচীন ভাৰতত দৰ্শনৰ কেনেদৰে বিকাশ হৈছিল সেই বিষয়ে আজি আমি আলোচনা কৰিম। খ্ৰীষ্টপূৰ্ব প্ৰথম সহস্ৰাব্দৰ মাজভাগতে বিশ্বৰ বিভিন্ন সভ্যতা যেনে ইৰাণৰ জোৰাষ্ট্ৰ ধৰ্ম, চীনৰ কংজি, গ্ৰীকত ছক্ৰেটিছ, প্লেটো, এৰিষ্টটল আদি দাৰ্শনিকৰ জন্ম হৈছিল। আৰু ঠিক ভাৰতবৰ্ষতো মহাবীৰ আৰু গৌতম বুদ্ধৰ দৰে দাৰ্শনিকসকলৰ জন্ম হৈছিল। সেই সময়ত প্ৰায় খ্ৰীষ্টপূৰ্ব 1000 মানৰ পৰা ভাৰতত বৈদিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই বৈদিক ধৰ্ম বৰ্তমানৰ বৈদিক ধৰ্মতকৈ অলপ পাৰ্থক্য আছিল। বিশেষকৈ যাগযজ্ঞৰ প্ৰচলন বেছি আছিল। সেই সময়ত 3টা যজ্ঞ অশ্বমেধ, বাজপেয়, ৰাজসূয় ইত্যাদি আছিল। সেই যজ্ঞসমূহ ঋষিসকলে আৰু ৰজাসকলে বিশেষকৈ ধনী ধনী লোকসকলে কৰিছিল। সৰু সৰু গ্ৰহপতিসকলেও নিজৰ কাৰণে গৃহমংগলৰ বাবে যজ্ঞ অনুষ্ঠিত কৰিছিল, কিন্তু ই খুব বেছি খৰচী আছিল। তোমালোকে ফটোখনত হিন্দুৰ যজ্ঞৰ পদ্ধতি দেখিছা আৰু বৰ্তমানেও বহু ক্ষেত্ৰত বৈদিক যাগযজ্ঞ অনুষ্ঠিত কৰা হয়। এতিয়া কথা হ'ল, সেই সময়তে কিছুমান নতুন নতুন প্ৰশ্নৰ জন্ম হৈছিল। সেই নতুন নতুন প্ৰশ্নবোৰ কেনেধৰণৰ আছিল যে মৃত্যুৰ পাছত মানুহ ক'লৈ যায়। হিন্দুসকলে সমাজখনক যি জাতিভেদত ভাগ কৰিছিল, সেই জাতিভেদ প্ৰথা উচিত আছিলনে? মানুহৰ জীৱনৰ অৰ্থ কি? আমি আত্মাৰ মুক্তি কেনেদৰে পাম? এই বিষয়ে আলোচনা কৰোঁতে বহুত বাদ বিবাদ আদি আলোচনা হৈছিল আৰু বিশেষকৈ সেই সময়ত কুটাগড় শালা নামৰ কিছুমান ঘৰ আছিল। এই কুটাগড় শালাবিলাকত এই বিবাদসমূহ আলোচনা হৈছিল। এইবিলাক আছিল জোঙা ছালৰ সৈতে জুপুৰি ঘৰ। ইয়াত ভ্ৰমণকাৰী ভিক্ষুসকল ৰৈছিল। দাৰ্শনিকসকলে এজন দাৰ্শনিকৰ তত্ত্বক সমালোচনা কৰিছিল, তৰ্ক বিতৰ্ক কৰিছিল আৰু যেতিয়া যিজন দাৰ্শনিক জিকিছিল, তেওঁ জিকা দাৰ্শনিকজনে বিতৰ্কত হৰা যিজন দাৰ্শনিক, তেওঁ জিকাজনৰ শিষ্যত্ব গ্ৰহণ কৰিছিল আৰু লগতে তেওঁৰ শিষ্যসকলো সেইজন দাৰ্শনিকৰ শিষ্য হৈছিল। এনেদৰেই ভাৰতবৰ্ষত কিছুমান দাৰ্শনিক পৰম্পৰাৰ জন্ম হৈছিল। ইয়াৰ উদাহৰণ হ'ল আজীৱিকসকল। গোশালা বা মাখালীয়ে আজীৱিক দৰ্শন প্ৰচাৰ কৰিছিল। আজীৱিকসকলে নিয়তিবাদ বিশ্বাস কৰিছিল, অৰ্থাৎ আমাৰ জীৱনত কি ঘটিব সেয়া ভাগ্যই আগতেই নিৰ্ধাৰণ কৰি থোৱা আছে। ভাৰতীয় দৰ্শনে ত্যাগ সূচায় যদিও লোকায়ত, অজিতা, কেশৱকালীনৰ যি দৰ্শন আৰু চাৰ্বাক দৰ্শনে বস্তুবাদী দৰ্শনকহে গুৰুত্ব দিছিল। গতিকে দেখা যায় যে 6ষ্ঠ শতিকাৰ পাছতো ভাৰতত বিভিন্ন মতৰ দাৰ্শনিক তত্ত্বৰ জন্ম হৈছিল। এনে দৰ্শনৰ ভিতৰত মহাবীৰৰ জৈন ধৰ্ম আৰু গৌতম বুদ্ধৰ বৌদ্ধ ধৰ্মই সৰহসংখ্যক লোকক সামৰি লৈছিল। মহাবীৰ খ্ৰীষ্ট 6ষ্ঠ শতিকাত বৰ্ধমান মহাবীৰৰ জন্মৰ আগতেই জৈন ধৰ্মৰ মূল দৰ্শন উত্তৰ ভাৰতত প্ৰচলিত আছিল। মহাবীৰৰ আগতো প্ৰায় 23জন প্ৰচাৰকে এই ধৰ্ম প্ৰচাৰ কৰিছিল আৰু এই ধৰ্মৰ প্ৰৱৰ্তকজনৰ নাম আছিল ঋষভ। এনে প্ৰৱৰ্তকসকলক তীৰ্থংকৰ বুলি কোৱা হয়, অৰ্থাৎ সাগৰৰূপী তীৰ্থ পাৰ কৰিব। মহাবীৰ আছিল শেষ তীৰ্থংকৰ আৰু 24 নম্বৰ তীৰ্থংকৰ। মহাবীৰৰ আগৰ তীৰ্থংকৰজনৰ নাম আছিল পাৰ্শ্বনাথ। সৰ্বপ্ৰাণ বিদিতা হৈছে জৈন ধৰ্মৰ মূল মন্ত্ৰ। জৈন ধৰ্ম মতে মানুহে কৰ্মৰ যোগেদি জন্ম আৰু পুনৰ্জন্ম এই বৃত্তৰ মাজত ঘূৰি থাকে আৰু কৰ্মফলৰ পৰা মুক্তি পাবলৈ হ'লে কচ্ছ সাধন, উপবাস, তপস্যা, অহিংসা নীতি পালন কৰিব লাগে। জৈন সন্ন্যাসীসকলে 5টা নীতি মানি চলিছিল। সেইকেইটা আছিল অহিংসা, সত্য কথা কোৱা, চুৰি নকৰা, ব্ৰহ্মচৰ্য পালন, সম্পত্তি আহৰণৰ পৰা বিৰত থকা। জৈন পণ্ডিতসকলেও প্ৰাকৃত, সংস্কৃত আৰু তামিল ভাষাত বৃহৎ গ্ৰন্থ ৰচনা কৰিছিল। পৰিশিষ্ট পাৰ্বণ হৈছে এখন জৈন ধৰ্মৰ গ্ৰন্থ। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক আছিল শাক্য গণৰাজ্যৰ মুখিয়াল শুদ্ধোধনৰ পুতেক সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ মাক মায়াদেৱী
গৌতম বুদ্ধৰ জন্মৰ 7 দিনৰ ভিতৰতে মৃত্যু হৈছিল আৰু মাহীমাক গৌতমীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। সেইকাৰণে সিদ্ধাৰ্থক গৌতম বুলিও কোৱা হৈছিল। সিদ্ধাৰ্থই জৰা ব্যাধি মৃত্যুৰ আদি দেখি সংসাৰৰ মায়া ত্যাগ কৰিছিল আৰু সংসাৰৰ মায়ামোহ এৰি ওলাই গৈছিল। তেতিয়া তেওঁৰ বয়স মাত্ৰ 27 বছৰ আছিল। তেওঁ প্ৰথমে বৈশালীৰ আৰাৰ কালামৰ শিষ্যত্ব গ্ৰহণ কৰি সাংখ্য দৰ্শন তত্ত্বৰ জ্ঞান আহৰণ কৰে। তাৰ পাছত ৰাজগৃহত ৰুদ্ৰক ৰামাপুত্ৰৰ আশ্ৰমত যোগাভ্যাস আৰু ধ্যান আহৰণ কৰে আৰু ৰাজগৃহ আশ্ৰম এৰি সিদ্ধাৰ্থ উৰুবিল্ব বা বুদ্ধগয়ালৈ যাত্ৰা কৰে আৰু তাতে কচ্ছ সাধন আৰম্ভ কৰে। কচ্ছ সাধন মানে হৈছে তপস্যা। আৰু এই তপস্যাতে এজোপা আহঁত গছৰ তলত তেওঁ বুদ্ধ জ্ঞান বা পৰম জ্ঞান লাভ কৰিছিল আৰু তাৰ পৰাই বুদ্ধ অৰ্থাৎ পৰম জ্ঞানী বা তথাগত বা সত্যৰ সন্ধান পাওঁতা বুলি বুদ্ধক কোৱা গৈছিল। সেইকাৰণে যিজোপা আহঁত গছৰ তলত বহি সিদ্ধাৰ্থই বুদ্ধিত্ব প্ৰাপ্তি হৈছিল সেই গছজোপাক বুদ্ধিতুম বৃক্ষ নামে পৰিচিত হৈছিল আৰু ঠাইখনো বুদ্ধগয়া নামে জনাজাত হৈ আহিছিল। বুদ্ধত্ব লাভ কৰাৰ পাছত তেওঁ সাৰনাথলৈ গৈছিল আৰু তাতে প্ৰথমে 5জন ব্ৰাহ্মণক ধৰ্মবস্তু দান কৰে। ইয়াকে ধৰ্মচক্ৰ প্ৰৱৰ্তন বোলে। এই 5জন পণ্ডিত আছিল সাঁচিপুত্ৰ, মোগালান, উপালি, কাশ্যপ আৰু আনন্দ। নিৰ্বাণ লাভ কৰা টোৱে হৈছে বৌদ্ধ ধৰ্মৰ মূল কথা। নিৰ্বাণ মানে হৈছে পুনৰ জন্মৰ পৰা আত্মাৰ মুক্তি। এই নিৰ্বাণ লাভ কৰিবৰ বাবে গৌতম বুদ্ধই আসক্তি বিনাশ কৰাৰ কথা কৈছে আৰু আসক্তি বিনাশৰ কাৰণে অষ্টমাৰ্গ অৰ্থাৎ 8টা ৰাস্তা, আমি 8টা নিয়ম পালন কৰিলে জীৱনৰ প্ৰতি থকা আসক্তি আঁতৰি পেলাই আমি নিৰ্বাণ লাভ কৰিব পাৰিম। সেই কথাই গৌতম বুদ্ধই কৈছে। সেই অষ্টমাৰ্গ হ'ল সৎ বাক্য, সৎ কাৰ্য, সৎ জীৱন, সৎ প্ৰচেষ্টা, সৎ চিন্তা, সৎ চেতনা, সৎ প্ৰতিজ্ঞা আৰু সৎ দৰ্শন। বৌদ্ধ পৰম্পৰা অনুসৰি বুদ্ধ আৰু তেওঁৰ শিষ্যসকলৰ প্ৰতি অন্তিম উপদেশ আছিল, তোমালোক নিজেই নিজৰ জ্যোতি হোৱা, কিয়নো তুমি নিজেই নিজৰ মুক্তিপথ প্ৰশস্ত কৰিব লাগিব। ভাৰতবৰ্ষত কি পৰিস্থিতিৰ বাবে বৌদ্ধ আৰু জৈন ধৰ্মৰ বিকাশ বেছিকৈ হৈছিল বা তাৰ প্ৰচাৰ লাভ কৰিছিল? ইয়াৰ মূল কাৰণ হৈছিল ভাৰতীয় জাতিভেদ প্ৰথা। হিন্দু ধৰ্মৰ জাতিভেদ প্ৰথাই বিভিন্ন নিম্ন জাতিৰ লোকসকলক পূজা অৰ্চনাৰ যোগ্যতা দিয়া নাছিল, কিন্তু বৌদ্ধ আৰু জৈন ধৰ্মই নিম্ন জাতিৰ লোকসকলকো উপাসনাৰ অধিকাৰ দিছিল আৰু সকলোকে সমমৰ্যাদা দিছিল যেতিয়া বৌদ্ধ সংঘত আহে। গতিকে সেইকাৰণে সেই নিম্ন জাতিৰ লোকসকলে বৌদ্ধ আৰু জৈন ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। বৌদ্ধ ধৰ্মত সংঘৰ ব্যৱস্থা আছিল। বৌদ্ধ ধৰ্মৰ জন্মদেশ ভাৰতবৰ্ষতকৈ আৰু ধৰ্ম প্ৰচাৰকসকলে ধৰ্ম মিছন তেওঁলোকে সিংহল, চাইনা, থাইলেণ্ড ইত্যাদি দেশলৈ পঠাইছিল। সেইকাৰণে দেখা যায় যে নিজৰ জন্মদেশ ভাৰতবৰ্ষতকৈও অন্যান্য দক্ষিণ পূব এছিয়াৰ দেশসমূহতহে বৌদ্ধ ধৰ্ম বৰ্তি আছে। কেইটামান গুৰুত্বপূৰ্ণ তথ্য আমি চাওঁ। গৌতমী প্ৰথম মহিলা বৌদ্ধ ভিক্ষুণী আছিল। নিৰ্বাণ প্ৰাপ্তি হোৱা মহিলাসকলক থেৰী বুলি কোৱা হৈছিল। ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মগ্ৰন্থ। ইয়াৰ অৰ্থ হৈছে 3টা পাচি। গ্ৰন্থখন 3খন পিটকৰ সমষ্টি, সূত্ৰ পিটক, বিনয় পিটক আৰু অভিধৰ্ম পিটক। জাতকৰ সাধুসমূহ পালি ভাষাত লিখা। ইয়াত বুদ্ধৰ বুদ্ধিসত্ত্বৰ ৰূপৰ বৰ্ণনা আছে, যে বুদ্ধই বুদ্ধ ৰূপ পোৱাৰ আগতে বুদ্ধিসত্ত্ব বিভিন্ন সৰু সৰু ৰূপত আহি সমাজত সজ কথাৰ, সজ চিন্তাৰ জ্ঞান দিছিল। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজি আমি বৌদ্ধ আৰু জৈন ধৰ্মৰ বিষয়ে শিকিলোঁ। ইয়াত যদি তোমালোকৰ কিবা জানিবলগীয়া থাকে বা আৰু নতুন কিবা বুজিবলগীয়া থাকে তোমালোকে মোক কমেণ্টত জনাবা। ধন্যবাদ।